হাই ফ্ৰেণ্ডছ, কি খবৰ? তোমালোকৰ চৰাই ভাল লাগেনে বাৰু? মোৰ কিন্তু বহুত ভাল লাগে। চৰাই মোৰ প্ৰিয়। প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি হৈছে চৰাই। যেনেকৈ ফুলৰ নানা বৰণীয়া সৌন্দৰ্য আৰু সুগন্ধই মোক মুগ্ধ কৰে, ঠিক তেনেকৈ চৰাই-চিৰিকটিৰ বাৰেৰহণীয়া ৰূপ আৰু মিঠা গীত মাতে মোক বিমান আনন্দ দিয়ে। পৃথিৱীত আজি প্ৰায় 30,000 বিধৰো চৰাই আছে। কণমানি হামিংবাৰ্ড, মৌপিয়া, ঘৰচিৰিকা পৰা আৰম্ভ কৰি প্ৰকাণ্ড আকৃতিৰ উট চৰাইলৈকে সকলোৱে প্ৰকৃতিৰ অনুপম সৌন্দৰ্য ৰংচঙীয়া আৰু আকৰ্ষণীয় কৰি ৰাখিছে। এই সৌন্দৰ্যই মোক অতি মুগ্ধ কৰে। মৌৰা চৰাই, ধনেশ, ঈগল, মৌপিয়া, ভাটৌ, মাছৰোকা, বগলী, সখীয়তী, বুলবুলি। এই চৰাইবিলাক দেখিবলৈ ইমান ধুনীয়া। তোমালোকৰ ভাল নালাগে জানো? মোৰ কিন্তু খুব ভাল লাগে। অকল জানো সৌন্দৰ্যই ভাল লাগে, ইহঁতৰ গীত মাতবিলাকে আমাক অপাৰ আনন্দ দিয়ে। চৰাই-চিৰিকটিয়ে আমাক বহুতো সহায় কৰে। যেনেকৈ তাহাঁতি কীট-পতংগবিলাক খাই আমাৰ শস্য পথাৰ ৰক্ষা কৰে। আমাক সময় বতৰাও দিয়ে। বসন্ত ঋতু আগমনি আমি কুলি চৰাইৰ মাতেৰে পৰাই পাওঁ। পুৱা হ'লে কুকুৰাৰ ডাক, দুপৰীয়া পাৰ চৰাইৰ ৰোল, সন্ধিয়া চৰাই কোলাহল। এইবিলাকৰ পৰা জানো সময়ৰ উমান পোৱা নাযায়? নিশ্চয় পাওঁ। গতিকে চৰাই আমাক সময়ৰ পূৰ্বাভাসো দিয়ে আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে। চৰাই এই সকলোবোৰ সৌন্দৰ্যই মোক আকৰ্ষিত কৰে, সেইবাবে চৰাই মোৰ প্ৰিয়। আৰু তোমালোকৰ?